নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জব চাইট ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টিত আমি গুৱাহাটী হাইকোৰ্টত মুকলি হৈ থকা বিভিন্ন পদসমূহৰ বিষয়ে আলোচনা কৰিম কেইটা পদ মুকলি হৈ আছে কেনেকৈ এপ্লাই কৰিব লাগিব চেলাৰী কিমান গোটেইখিনি এই ভিডিঅ'টিত আলোচনা কৰা হ'ব সো ভিডিঅ'টো শেষলৈকে চাব সো বলক ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ আপোনালোকে ইয়াত চাব পাৰে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পদ মুকলি হৈ আছে য'ত নেকি আপোনালোকৰ পে স্কেল আছে 14000 পৰা 70000 লৈকে আৰু লগতে গেট পে দিয়া আছে 6200 টকা টোটেল আপোনালোকৰ 367টা পদ মুকলি হৈ আছে ইয়াৰে জেনাৰেল কেটেগৰীৰ কাৰণে আছে 191টা পদ তেনেকৈ এছচিৰ কাৰণে দিয়া আছে 30টা এছটিপিৰ কাৰণে 42টা এছটিএইচৰ কাৰণে 20টা তাৰপিছত পিডব্লিউবিডিৰ কাৰণে 5টা আৰু শেষত ওবিচি এমওবিচিৰ কাৰণে আছে 79টা পদ ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজত পদসমূহ ভাগ কৰি দিয়া হৈছে যেনেকৈ চাব পাৰে বজালিৰ কাৰণে আছে 9টা বাক্সাৰ কাৰণে 2টা বৰপেটাৰ কাৰণে 8টা বিশ্বনাথৰ কাৰণে 12টা বঙাইগাঁৱৰ কাৰণে 4টা কাছাৰৰ কাৰণে 9টা চৰাইদেউৰ কাৰণে 25টা তেনেকৈ ইয়াত দিয়া আছে চিৰাং ডিষ্ট্ৰিক্টৰ কাৰণে 5টা দৰঙৰ কাৰণে 16টা ধেমাজিৰ কাৰণে 6টা ধুবুৰীৰ কাৰণে 13টা ডিব্ৰুগড়ৰ কাৰণে 8টা ডিমা হাছাওৰ কাৰণে 11টা গোৱালপাৰাৰ কাৰণে 4টা গোলাঘাটৰ কাৰণে 13টা হাইলাকান্দিৰ কাৰণে 9টা হুজাইৰ কাৰণে 13টা যোৰহাটৰ কাৰণে 15টা কামৰূপ মেট্ৰৰ কাৰণে 22টা কামৰূপ আমিনগাঁৱৰ কাৰণে 10টা কাৰ্বি আংলঙৰ কাৰণে 12টা কোকৰাঝাৰৰ কাৰণে 9টা লখিমপুৰৰ কাৰণে 8টা মাজুলীৰ কাৰণে 6টা মৰিগাঁৱৰ কাৰণে 14টা নগাঁৱৰ কাৰণে 11টা নলবাৰীৰ কাৰণে 10টা শিৱসাগৰৰ কাৰণে 3টা শোণিতপুৰৰ কাৰণে 16টা সাউথ সালমৰা মানকাছাৰৰ কাৰণে 26টা শ্ৰীভূমিৰ কাৰণে 12টা তিনচুকীয়াৰ কাৰণে 15টা উদালগুৰিৰ কাৰণে 5টা আৰু শেষত ৱেষ্ট কাৰ্বি আংলঙৰ কাৰণে 6টা টোটেল আপোনালোকৰ 367টা পদ আছে ইয়াৰে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 191টা পদ আছে সো এতিয়া ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব গোটেইটো আলোচনা কৰিবলৈ গৈ আছোঁ ইয়াত চাব পাৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে ধুনীয়াকৈ মিনিমাম গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব লগতে 3 মাহৰ মিনিমাম কম্পিউটাৰ চাৰ্টিফিকেট থকা হ'ব লাগিব তাৰপিছত আমাৰ অসমৰ অসমীয়া লেংগুৱেজ তেখেতে জনা হ'ব লাগিব লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত তেখেতৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব নামটো তাৰপিছত এজ লিমিট দিয়া আছে ইয়াত আপোনালোকৰ মিনিমাম 18 বছৰ আৰু লগতে মেক্সিমাম 40 বছৰলৈকে দিয়া আছে তেনেকৈ ওবিচি এমওবিচিৰ কাৰণে 43 বছৰলৈকে দিয়া হ'ব মেক্সিমাম ৰিলেক্সেশ্যন তাৰপিছত তেনেকৈ এছচি এছটি কাৰণে দিয়া আছে মেক্সিমাম 45 ইয়াৰ্ছ তেনেকৈ পিডব্লিউবিডিৰ কাৰণে আছে মেক্সিমাম 50 ইয়াৰ্ছলৈকে তাৰপিছত ইয়াৰ চিলেকশ্যন প্ৰচেছসমূহ ধুনীয়াকৈ দিয়া আছে কমন ৰিটেন টেষ্ট হ'ব 2 ঘণ্টা সময়ৰ তাৰপিছত 120 মাৰ্কছৰ হ'ব এক্সামটো ইয়াত জেনেৰেল ইংলিছৰ কাৰণে 50 মাৰ্ক তেনেকৈ ইয়াত দিয়া আছে আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব এডভাৰটাইজমেণ্টখনত মই ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিম তাৰপিছত এপ্লাই কৰাৰ লিংকটো দি দিম তাত গৈ আপোনালোকে ধুনীয়াকৈ চাব পাৰিব ইয়াত কম্পিউটাৰ স্কিল টেষ্ট হ'ব 35 মাৰ্কছৰ তাৰপিছত লাষ্টত আপোনালোকৰ ভাইবা হ'ব মৌখিক পৰীক্ষা গোটেইখিনি এপ্লাইমেণ্টখন দিয়া আছে তাৰপিছত কেনেকৈ এপ্লাই কৰিবলৈ হ'লে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইট www.ghconline.gov.in ত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব নতুবা মই ভিডিঅ' ডেছক্ৰিপশ্যনটো ইয়াৰ লিংক দি দিম তাৰপিছত এপ্লিকেশ্যন ফিজলৈ আহিছোঁ এপ্লিকেশ্যন ফিজ ইয়াত দিয়া আছে এছচি এছটিৰ কাৰণে 250 টকা তাৰপিছত অল অৰ্ডাৰৰ কাৰণে 500 টকা ইয়াত আপোনালোকে চাব পাৰে অনলাইন এপ্লাই কৰা ডেট অলৰেডি ষ্টাৰ্ট হৈ গ'ল 15 জুলাইৰ পৰা তাৰপিছত লাষ্ট ডেট দিয়া আছে 31 জুলাইলৈকে 31 জুলাইৰ সন্ধিয়া 5টালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে কমেণ্টত জনাব মই ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম আৰু ভিডিঅ' ডেছক্ৰিপশ্যনত গোটেইখিনি লিংক দিয়া হ'ব এডভাৰটাইজমেণ্টখনৰ লগতে এপ্লাই কৰা অফিচিয়েল ৱেবছাইটখনৰ লিংকো মই দি দিম তাতে গৈ আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল আজিলৈ আহিছোঁ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে সো যিসকলে এতিয়ালৈকে চেনেলক ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আহিলে চেনেলক ছাবস্ক্ৰাইব কৰি চাব পাৰে কিয়নো আমি নতুন এনেকুৱা ভিডিঅ' লৈ আহি থাকিম সো আজিলৈ আহিছোঁ বাই বাই